নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে, ময়ো ভালে আছোঁ। আজি মই উপস্থিত আছোঁ মোৰ মামাৰ ঘৰত। আজি আছে 12 চহৰীয়া ভাওনা, সেই উপলক্ষে ওলাইছোঁ। বতৰটো অলপ বেয়া হৈ আছে, তথাপিও আপোনালোকক অলপ দেখাবলৈ চেষ্টা কৰিম। যিহেতু আহিছোঁ, এই চান্সটো কিয় এৰিব নহয় জানো। আপোনালোকেও চাই থাকক, ময়ো যাওঁ, বাকী চাই থাকিব। এতিয়া আমি চব যাবলৈ ওলালোঁ, এইবিলাক চব ওলাই আছি আৰু টমটমি যাম আৰু এতিয়া আমি গৈ আছোঁ সকলোৱে। একদম ইমান ভিৰ, বাপৰে এইফালে দেখিছে নহয় কিমান গাড়ী আছে, মানে কি ক'ম আৰু বহুত ভিৰ, ভয়ে লাগিছে যাবলৈ, হেৰাই যাওঁ বুলি। বাকী আপোনালোকক যিমান পাৰোঁ দেখাম, যিহেতু বহুত মানুহ, ভয় লাগে। আপোনাক 5 নম্বৰ খেলত বিচৰা হৈছে। কাচিগাঁৱৰ ডিপু শইকীয়া, আপোনাক 5 নম্বৰ খেলত বিচৰা হৈছে। কোনটো কিমান দাম? বেলি ফুল ফুল দেখি মই পাগল, কিন্তু মায়ে ল'ব নিদিয়ে। এইটো চাওক কি সুন্দৰ লাগিছে। ইমান মানুহৰে তামাম ভিৰ। ৱাও, এখন দেখো। আমি সপ্তাহিকক গাড়ীখন চিজিল কৰি ৰাখিবৰ বাবে অনুৰোধ জনাইছোঁ। এইবিলাক আছে চাবলগীয়া বস্তু। সকলৰ বিহু, সকলৰ বিহু, কৃষ্ণ চামনে খোলা থাকিব। স্বেচ্ছাসেৱকসকলক নিশা 2 মোৰ মামা হয়। আজি এয়া ভাওনাত ভাও আছে। মামাই দুৱাখনত ক'ব এই ভাওনাখনৰ উপলক্ষে। হয়, মই আপোনাৰ নলুৱাৰ খোলাত ভাও লৈছোঁ। আপোনাৰ দক্ষ যজ্ঞ আমাৰ ভাওনা, দক্ষ যজ্ঞৰ মই সেনাপতি ভাও লৈছোঁ। আৰু এয়া মোৰ ভণ্টি আজি আহিছে নগাঁৱৰ পৰা। আৰু এই কৈছোঁ আৰু মোৰ নাম অৰূপ নাথ। ভাওনাখন মানে কেতিয়া কি ক'ম? অঁ, এইখন ভাওনা আপোনাৰ 5 বছৰ মূৰে মূৰে হয়। আৰু পকামূৰা পথাৰ জামুগুৰি হয়। আপোনালোকে চাই থাকিব, ইমান বেছি মানুহ আহিছে। বা কি ক'ব, মানে কিমান বস্তু লৈছোঁ একদম। তামাম জমনি, মামী হেৰাই কৈছিলে। আমি এনাউন্স কৰিব কৈছোঁ, মামী ৰখি আছে এনাউন্স কৰিবৰ কাৰণে। ৰখিবি বুলি কৈও একেবাৰে ছোৱালীটো দৌৰিও পোৱা নাই। নুশুনিলোৱে আমি, দৌৰি আহিছিলে ভাই, নাপালে। বহুত মানুহ হে আছে। হে দোস্ত, ইয়াত পুৰা এতিয়া ভাওনা হৈ আছে। 21খন খোলা, 21খন ভাওনা হৈ আছে। মানে কোনেও কাৰোবাৰ শুনা নাপায়, মাত্ৰ হৈ থাকে। মাত্ৰ কেমেৰা লগোৱা আছে বোলে, তাত মানে পুৰস্কাৰ দিব যোনখন ভাওনা বেছিকৈ ভাল হয়। আৰু এই যে 12 চহৰীয়া ভাওনাখন হৈছে, মানে বহুত মাহৰ পৰা মানে প্ৰস্তুতি চলাই আজি হৈছে। মানে কি হয়, ইয়াৰ আগৰবাৰ 5 বছৰৰ
মনত হয় ন ইয়াৰ আগৰবাৰ যেতিয়া হৈছিলে আমি আহিছিলোঁ কিন্তু মানে বৰষুণৰ কাৰণে আমি একো ভালকৈ চাবই নাপালোঁ কিন্তু এইবাৰ পাইছোঁ বহুত ভাল লাগিছে আকৌ 5 বছৰৰ মূৰত আহিব এয়াই আৰু এই দিনটোৰ কাৰণে সকলোৱে ৰৈ থাকিম আৰু ইয়াত যে কিমান মানুহ আহিছে বা আমিতো নগাঁও পাইছোঁ তেওঁলোক বহুত দূৰৰ পৰা আহিছে আৰু ইয়াত যে ভাওনাবিলাক যে হৈ আছে মানে বিভিন্ন প্ৰান্তৰ পৰা হৈ আছে মানে ভাল লাগে আৰু
দুহু দেৱতা ভক্ত গানে ভংগাই বৰ বীৰ বোলা ৰহ ৰহ আজু তুহাৰ ভক্তিৰ সংগে বাস দিয়ক জানি ভালমতে যুদ্ধ দেও বাপৰে বহুত ভাল লাগিলে আৰু চাবলৈ মন আছিলে যিহেতু কাইলৈ ঘৰলৈ যাবগৈ লাগিব। সেই দোস্ত ফাইনেলি মই ঘৰ আহি পাই গ'লোঁ, কাপোৰ চাপোৰ সলাই ল'লোঁ, তাৰপিছত এতিয়া শুম আৰু ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব আৰু আগুৱাই যাবলৈ আশীৰ্বাদ কৰিব। যদি কওঁতে মোতে কিবা ভুল হৈছে ক্ষমা কৰিব আৰু বাকী মোৰ ভিডিঅ'বোৰ চাই থাকিব আৰু আপোনালোকৰ বন্ধু বান্ধৱী সকলোলৈকে শ্বেয়াৰ কৰি দিব। বাকী ইমানেই আৰু।